প্ৰথম মই ক'ভিডৰ ওপৰত মানে ভিডিঅ' বনাইছিলোঁ ফাৰ্ষ্ট। তাতে ভাল ৰেচপন্স পালোঁ। সকলোৱে ক'লে যে তোমাৰ কি কি হৈছিলে, কেনেকুৱা চিমটমছ হৈছিলে। তো সেইটো কাৰণে মই আজি ছেকেণ্ড ভিডিঅ' এটা বনাব বিচাৰিছোঁ ক'ভিড ৰিলেটেড। তো মই ফাৰ্ষ্ট ভিডিঅ'টোত ইমানখিনি মানে ভিউজ পাম বুলি ভবা নাছিলোঁ। বহুতখিনিয়ে পালোঁ, যথেষ্টখিনি পাইছোঁ। ফ্ৰেণ্ডছ চাৰ্কল হওক, ফেমিলি মেম্বাৰ্ছ হওক, অল ৰিলেটিভছ সকলোৱে ভাল পাইছে ভিডিঅ'টো। তো আজিৰ এই ভিডিঅ'টো মই বনাব বিচাৰিছোঁ, ক'ব বিচাৰিছোঁ বিশেষকৈ ক'ভিডত মোৰ কি কি হৈছিলে আৰু কি কি কৰি বৰ্তমান মই নেগেটিভ হৈ ঘৰত আহি পালোঁ। বৰ্তমান মই ঘৰত হোম কোৱাৰেণ্টাইনত আছোঁ, ৰুমৰ ভিতৰতে আছোঁ। তো আজি মই আপোনালোকক ক'ব বিচাৰিছোঁ মোৰ কি কি হৈছিলে। সেইদিনাখন ফাৰ্ষ্ট ভিডিঅ'টোত বাৰু কৈছোঁ মই কেনেকুৱা চিমটমছ দেখা দিছিলে মোক, তাৰ ট্ৰিটমেণ্ট কি কি পালোঁ মই, কি কি ডক্টৰে মোক কি কি কৰালে, কি কি কৰি মই বৰ্তমান নেগেটিভ হ'বলৈ সক্ষম হ'লোঁ। তো মই 7 দিনৰ পিছত মোৰ নেগেটিভ আহিছিলে। ডক্টৰে মোক কি কি দিছিলে মেডিচিনছ আৰু কি কি কৰি মই সুস্থ হ'লোঁ। 7 দিনৰ পিছত মোৰ নেগেটিভ আহিছিলে। তো ফাৰ্ষ্ট অফ অল তাতে মোৰ প্ৰথম দিনাখন গৈ পাওঁতে মোৰ প্ৰেছাৰ হাই হৈ গৈছিলে। হাই হোৱাৰ পিছত মোক প্ৰেছাৰ মেডিচিন দিছিলে। তাৰপিছত আপোনালোকে সকলোৱে জানেই চাগে আপোনাৰ দিয়ে খাবলৈ মাল্টিভিটামিন, দেন আপোনাৰ চি আৰু আপোনাৰ এণ্টিবায়'টিক 5 দিনৰ কাৰণে 5টা টেবলেট, আৰু বি আপোনাৰ উইকত এটাকে। তো এইকেইটা ডক্টৰে প্ৰথমতে খাবলৈ দিছিলে। তাৰপাছত মোৰ প্ৰেছাৰ পালে, প্ৰেছাৰটোৰ কাৰণেও আপোনাৰ মেডিচিন দিলে। প্ৰেছাৰটো বাৰু মই নকওঁ সিহঁতে। তো এই মেডিচিনকেইটা খালোঁ। খোৱাৰ পিছত আৰু এটা দিছিলে গাৰ্গল। এইটো বহুত ইম্পৰ্টেণ্ট। এইটো আপোনালোকৰো যদি কেতিয়াবা জ্বৰ চৰ্দি মানে কাহ লগা হয়, এইটো ল'ব পাৰে। বহুত কাম দিছে এইটো বস্তুৱে মোক। তো আপোনাৰ মোক মেডিচিনখিনি দিলে, গাৰ্গল কৰিব দিলে, আৰু মই নিজাকে মই ষ্টিম লৈছিলোঁ। মেন্থল দি গৰম পানীত মই দিনটোত দুবাৰকৈ ষ্টিম লৈছিলোঁ। ষ্টিম লৈ বহুতখিনি সুস্থ হৈছিলোঁ, বহুতখিনি ৰিলিফ পাইছিলোঁ, নিজকে মানে গম পাইছিলোঁ। কমা নাই। নিউজৰ পত্ৰ আপোনালোকে পাই আছে, ছ'চিয়েল মিডিয়াত হওক পাই আছে আপোনালোকে। চীনত আকৌ আৰম্ভ দিছে, স্কুল কলেজ চব বন্ধ হৈছে। তো এইটো হিচাপে মই এই ভিডিঅ'টো বনাইছোঁ যেন আপোনালোকে মানে ক'ভিডটোক লৈ ইমান ইজিলি নল'ব। ক'ভিডক মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ। মই বিশেষ একো বনাব লগা এইটো ভিডিঅ' মোৰ নাছিলে, মোৰ কণ্টেণ্ট মোৰ এনেকুৱা ধৰণৰ নহয়। বাট মই নিজৰ এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মই যে আপোনালোকেও মোৰ এইখিনি শুনি অলপ উপকাৰ যেন হয়, এইটো হিচাপত। বহুতে মোৰ ফ্ৰেণ্ডছে কৈছিলে যে বনা তই ভিডিঅ' আৰু বনা। তো এইটো হিচাপত মই আজি বনাইছোঁ। তো কি হ'ল আপোনাক ক'লোৱে এই বস্তুখিনি আপোনালোকে কৰিব লাগিব। আৰু মেইন অক্সিমিটাৰ, আমাৰ অক্সিজেন লেভেলটো, এইটো আপোনাৰ মেইন। এইটো আপোনালোকে চেক কৰিব লাগিব দিনে ৰাতিপুৱা এবাৰ, ইভিনিং এবাৰ। তো হস্পিটেলত বাৰু এইটো আছিলে। তো মই ঘৰত অহাৰ পিছত মোৰ লগত নাছিলে। তো মইতো অনলাইন অৰ্ডাৰ দি এইটো মই লৈছিলোঁ অক্সিমিটাৰ। এইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু হয়। আফটাৰ ক'ভিড এইটো এটা লাগে, ঘৰতো এইটো ৰখাটো দৰকাৰী বস্তু। তো এইটো দি চেক কৰি থাকিব লাগে। এইটো দি আপোনাৰ চেক কৰি থাকিব লাগে। যদি আপোনাৰ উশাহ লোৱাত অসুবিধা হয়, কথা পতাত অসুবিধা হয়, তো এইটো চেক কৰি থাকিব লাগে।
তো মই 7 দিনত মই এটা বস্তুৱে গম পালোঁ যে আপুনি যদি ভালদৰে মেডিচিনখিনি খায়, ডক্টৰে যি কৰিব দিয়ে সেইখিনি যদি কৰে, আপোনাৰ 7 দিনত নেগেটিভ আহিবই। বহুতে ভয় কৰে, ক'ভিড হ'লে বহুতে ভয় কৰে। ময়ো ভয় কৰিছিলোঁ। ময়ো প্ৰথম দিনাখন যেতিয়া মোৰ পজিটিভ আহিছিলে তেতিয়া ময়ো ভয় খাইছিলোঁ। ভয় কৰাৰ পিছত মোৰ প্ৰেছাৰ হাই হৈ গৈছিলে, টেনশ্যন হৈ গৈছিলোঁ বহুত, কি হ'ব তেনেকুৱা লাগিছিলে। বিকজ মোৰ উশাহ লোৱাত প্ৰব্লেম হৈ গৈছিলে প্ৰথম দিনাখন। তো সেইটো হিচাপত মই অলপ ভয় খাইছিলোঁ। আৰু তাতো মই দেখিলোঁ এই যে মানুহখিনি বিশেষকৈ ভয় কৰে। তো ক'ভিড হ'লে ভয় কৰিব নালাগে, মেণ্টেলি ষ্ট্ৰং হ'ব লাগে। আপোনাৰ জ্বৰ চৰ্দিৰ নিচিনা আপোনালোকে ভাবিব লাগে বেমাৰটো, যে মোৰ জ্বৰ চৰ্দি হৈছে। ক'ভিড বুলি যে এটা বেলেগ মাৰাত্মক বেমাৰ বুলি মাথালৈ আনিবই নালাগে। মাথালৈ আনিলে আপোনাৰ এটা বেলেগ আপুনি চাইক'লজিকেল অলপ আপোনাৰ প্ৰব্লেম হৈ যাব। তো এই বস্তুটো আনিব নালাগে মনলৈ। জাষ্ট ডক্টৰে যি কয় সেইখিনি কৰিব লাগে। আৰু মনটো ফূৰ্তি লগাই থাকিব লাগে, মানে ডিপ্ৰেশ্যনত যাব নালাগে যে মোৰ আমুক হ'ব তামুক হ'ব, এইবিলাক ভাবিব নালাগে। মোবাইল ল'ব লাগে হাতত, ভিডিঅ' চাওক, গেম খেলক, ফ্ৰেণ্ডছৰ লগত কথা পাতক, ফেমিলি মেম্বাৰৰ লগত কথা পাতক। মই বিশেষকৈ ভিডিঅ' বনাইছিলোঁ, মই তেনেকুৱা বনোৱা নাছিলোঁ। তো তেনেকুৱা ভিডিঅ' বনাই মই নিজকে বিজি ৰাখিছিলোঁ। তো ক'ভিড হ'লে ক'ভিড মানে বেয়া নহয়। বহুতে ভাবে ক'ভিড মানে বেয়া পৰিস্থিতিলৈ যাব পাৰে, বেয়া পৰিস্থিতিলৈ নাযায়। অকল এটাই মনত ৰাখিব, আপোনালোকে এই ভুলটো নকৰিব। যেতিয়া আপোনালোকে মনতে ভাৱ হয় যে মোৰ হৈছে নেকি বুলি ভাবোঁতেই আপোনালোকে টেষ্ট কৰিব, ৰখি নাথাকিব। ৰখি থাকিলে বস্তুটো বেছি বেয়ালৈ গুচি যায়। মোৰো তেনেকুৱা হ'ল। মোৰ আপোনাৰ 2 দিন মই টেষ্ট নোপোৱা হ'লোঁ, স্মেল নোপোৱা হ'লোঁ। 3rd দিনাখন মই গৈছিলোঁ, কিন্তু মই তাতে এজন পেচেণ্টক পালোঁ। তেখেতৰ বহুত আগৰ পৰা প্ৰব্লেম হৈ আছিলে, কাহ হৈ আছিল। তো তেখেতে টেষ্ট কৰোৱা নাছিলে আৰু তেখেতৰ অক্সিজেন লেভেলটো কমি গৈছিলে এডমিট হওঁতে। তো এতিয়া বৰ্তমান তেখেতে কাহি আছিলে। মই ৰিলিজ দিয়াৰ আগমুহূৰ্তলৈকে তেখেতে কাহি আছিলে। আৰু জানামতে তেখেতৰ অক্সিজেন লেভেলটো ডাউন হৈ গৈছে বহুত। আৰু বহুত দিন তেখেতে ঘৰতে আছিলে, টেষ্ট কৰা নাছিলে। তো এই বস্তুটো আপোনালোকে ভুল নকৰিব। যেতিয়া আপোনালোকে চিমটম কিবা পায়, আপোনালোকে ভাবিব যে মোৰ জ্বৰ চৰ্দিয়ে হৈছে, ভাইৰেল ফিভাৰে হৈছে, ঠাণ্ডাও পৰিছে। তো এইখিনি যেতিয়া আপোনালোকে ভাবিব যে মোৰ ঠাণ্ডা হোৱাৰ কাৰণে হৈছে, এই বস্তুটোত টেষ্ট কৰক। মই এই বস্তুটো দেৰি কৰিছিলোঁ, কাৰণ মই ভাবিছিলোঁ মোৰ ভাইৰেল হৈছে। তো এনেকুৱা চিমটম কিছুমান পালে আপোনালোকে প্ৰথমতে টেষ্টটো কৰিব। টেষ্টটো কৰাৰ পিছত পৰাপক্ষত আপোনালোকে হস্পিটেলত এডমিট হ'ব। ঘৰত মোৰ মতে নাথাকাটো ভাল। ঘৰত থাকিব হোম আইচলেট নোহোৱাই ভাল মোৰ মতে। হস্পিটেলত বহুত বেটাৰ হয়, গোটেই ট্ৰিটমেণ্টখিনি পোৱা যায়। ঘৰত আপুনি এইখিনি ট্ৰিটমেণ্ট নাপাব। ফেমিলি মেম্বাৰ্ছে আপোনাক টাইম টু টাইম খানা দিব, মেডিচিনখিনি আপুনি ল'ব পাৰিব। কিন্তু ইন কেছ যদি আপোনাৰ অলপ বেয়ালৈ যায়, তো সেই পৰ্যায়ত নহাৰ কাৰণে মোৰ মতে হস্পিটেলত এডমিট হোৱাটো ভাল। বিশেষকৈ মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, কাৰণ মই 7 দিনত থাকি কিনে মই নেগেটিভ হৈ ওলাই আহিছোঁ। বিশেষ মোৰ একো তেনেকুৱা প্ৰব্লেম পোৱা নাছিলোঁ, ভগৱানৰ কৃপাত ভালে সুস্থিৰে মই আহি গৈছোঁ। কিন্তু বৰ্তমানো মোৰ কিন্তু স্মেলটো আৰু আপোনাৰ খানা খোৱাৰ সোৱাদটো মই এতিয়ালৈকে পোৱা নাই। আৰু মাথাটো অলপ বিষ আছে, টিং অলপ কৰি আছে। বাকী তেনেকুৱা মোৰ প্ৰব্লেম নাই। তো ক'ভিড আকৌ আৰম্ভ হৈছে। তো সেইটো হিচাপতে মই এই ভিডিঅ'টো বনালোঁ। কেনেকুৱা হৈছে মই নাজানো। তো অকল আপোনালোকে সাৱধান হওক, মাস্কখন অনবৰতে পিন্ধি থাকিব, ওলাই গ'লে মাস্ক পিন্ধিব, পাৰিলে ডাবল লেয়াৰ মাস্ক পিন্ধক।
আগতে যেনেকৈ আমি প্ৰথম হওঁতে ডাবল লেয়াৰ পিন্ধিয়ে ওলাই গৈছিলোঁ, হাতত আপোনাৰ হেণ্ড গ্লভছ লগাইছিলোঁ। তো তেনেকুৱা মোৰ মতে কৰাটো ভাল। আকৌ আপোনালোকে ডাবল লেয়াৰ মাস্ক পিন্ধাটো ভাল, কাৰণ ক'ভিড আৰম্ভণি আকৌ হৈছে। থাকে থাৰ্ড ৱেভে বহুতে কৈ আছে থাৰ্ড ৱেভ, মই নাজানো, বাট মই ক'ব নাজানো যে থাৰ্ড ৱেভ আৰম্ভ হৈছে বুলি। জাষ্ট ক'ভিড আকৌ বাঢ়িছে, গুৱাহাটীতে হওক আমাৰ অসমতে হওক। তো আপোনালোকে সাৱধান হওক, বেলেগকো সাৱধান কৰক। তো এইখিনিয়ে মোৰ ক'ব লগা আছিলে, বিশেষ বেছি দীঘলীয়া নকৰোঁ। জাষ্ট মোৰ এইখিনি আফটাৰ পজিটিভ হোৱাৰ পিছত, হস্পিটেলত এডমিট হোৱাৰ পাছত মই ঘৰত আহি এইটো ভিডিঅ' বনাইছোঁ। এইটো মোৰ ছেকেণ্ড ব্লগ। মই আগতে এনেকুৱা লাইভ ভিডিঅ' মই কেতিয়াও বনোৱা নাছিলোঁ, কিন্তু আপোনালোকৰ পৰা মৰম উৎসাহখিনি পোৱাৰ কাৰণে মই আজি আকৌ ছেকেণ্ড এইটো মই ভিডিঅ' বনাইছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ যোগেদি অলপ হ'লেও হেল্প কৰিব পাৰিম আপোনালোকক। তো বাকী আৰু একো বেছি দীঘলীয়া নকৰোঁ। মোৰ চেনেলটো নতুন হিচাপত আৰম্ভণি কৰিছোঁ, তো আপোনালোকে সহায় সহযোগ কৰিব বুলি আশা থাকিল। চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা মই ভিডিঅ' কিছুমান দিবলৈ মই ট্ৰাই কৰিম। তো আশা কৰোঁ ভিডিঅ'টো ভাল পালে